हेलो गाइस वेलकम टू माय यूट्यूब चैनल। आज मैं आपलोक देखाम आज शुक्रबार किहे भात खालो। मालिके कले उसरते बजार एखन बहे बुली कले ताते गाहरि मांस ओलाय बुली कले ताते गलो बजारले गई मेली धुनियाके मांसটো चालो चाई मेली आधा किलो आनिलो। दुजन आसो ताते दुजने आधा किलो मांस काफी हब बुली भाबिलो आरो आनि इतिया केनेके जार जुगार करिसो मैं आपनालोকক अलप देखाम निजर बुली। जदि भिडिओटी ভাল लागे लाइक शेयर कमेन्ट करि सबस्क्राइब करि दिबो आरो निजर बुली। बागाনৰ মাজে মাজে আহি আছোঁ। আমাৰ লগত মালিক আহিছে, সিহঁতি বাইকত গৈছে, আমিও বাইকত গৈ আছোঁ। এই মাংস আনিব আহি আছোঁ বজাৰলৈ। মই কৈ দিম এইটো আমাৰ মালিকজন, এইজন গ্ৰীণ কালাৰ যিটো মানে চাৰ্ট পিন্ধি আছে এইজনে আমাৰ মালিকজন হয়। তাকে দুই একেলগে গৈ আছোঁ। বজাৰ পাব হৈছোৱেই চাগে আৰু পালোহিয়ে বজাৰত। মাংস বনাবলৈ এতিয়া যা যোগাৰ কৰিছোঁ। আৰু এইখিনিতে এটা কথা কওঁ, মালিকক কি বুলি ধন্যবাদ দিম মই নিজে নাজানো, কাৰণ আমাক আহি পাওঁতে এটা নতুনকৈ বাৰণা কিনি আনিছে আৰু লগতে এইটো চিলিণ্ডাৰটো ভৰাই দিছে, আৰু কুকাৰ দিছে, চব বাচন বৰ্তন চবেই দিছে। তাতে আমি এতিয়া মাংসখিনি বনাবলৈ আমি যা যোগাৰ কৰিছোঁ। এয়া আলু দুটা কাটিছোঁ, পিঁয়াজ কাটিছোঁ, লগত বিলাহী, তাৰপিছত এয়া আমাৰ তেল মছলা কিনি দিছোঁ দোকানৰ পৰা মছলা। আৰু আপোনালোকক কৈছোঁ নিৰামিষে ভাত খাইছিলোঁ বোলো। এয়া ডিম এতিয়াও আনি থৈছোঁ, 20টামান ডিম অনা আছিলে, এতিয়া বেছিকৈ 4-5টামান আছে চাগে। তাকে এতিয়া আমি বনাম, আপোনালোকে খালি চাই দিব ভিডিঅ'টো। এই মাংসটো আমি মছলা মিক্স কৰিছোঁ, গোটেইকেইটা দিব মছলা, আৰু এনেকৈ মছলাকেইটা মিক্স কৰি ল'ব লাগিব। আৰু তেল বেছি দিয়া নাই বাৰু, তেল অকণমান দিছোঁ, গাহৰি মাংস যিহেতু চৰ্দি ওলাবই। এতিয়া পিঁয়াজটো দিছোঁ, পিঁয়াজটো অকণমান লৰাই দিলোঁ। পিঁয়াজটো যিহেতু ৰঙচুৱা কৰি তেলটো এৰিব লাগিব। এয়া দেখিছে পিঁয়াজটো অলপ ৰঙচুৱা হৈছে, তেলটো এৰিছে। এই তেলটো এৰিছে, এতিয়া মই মাংসটো ইয়াত দি দিম। এতিয়া আধা কেজি মাংস দুটা কাটি বাতি হৈ যাব চাগে। আৰু এই মাংসটো ইমানে দেখাব আপোনালোকক, পাতন দেখুৱাওঁ যিহেতু বনাইছোঁ যেতিয়া। বাছ কি মজা গ্ৰেভি হৈছে, চব্জি নহয় অকণ দেখাইছোঁ আপোনালোকক। পাতন দেখুৱাওঁ, বেয়া নাপাব আপোনালোকে।